নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি নতুনকৈ এটা বস্তু আনিছোঁ, তাকে আপোনালোকক দেখুৱাম বুলি লৈছোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক এইটো মোৰ এতিয়া এইটো সৰু মাইক হয় এইটো। তো এইটো সৰু একেবাৰে। এতিয়া পেকেটটো ফালোঁ। তো এইটো প্ৰথম এইটো সৰু এই ৰবৰ এটুকুৰা দিছে মাইকটোৰ ওপৰত লগাবলৈ। আৰু এই ষ্টেণ্ডৰ কাৰণে দিয়া হৈছে থিয় কৰাবৰ কাৰণে। আৰু এইটো সৰু মাইকটো মোৰ আঙুলিটো সমান হ'বহে। মোক এই আঙুলিটো বুঢ়া আঙুলিটো সমান হ'ব। ভাল হয়, এইটো বহুত ভাল হয়, সৰু আৰু দেখিও ভাল লাগে। এইটো ওপৰত লগাব পাৰি। এইটো চাওক এনেকৈ। এইটো ৰবৰৰ হয়, ৱাৰডাল প্লাষ্টিকৰ নহয় কোনো এডাল। বহুত ভাল হয় এডাল ৰবৰটো, আৰু টানিলে দীঘল হৈ গৈ থাকে। আৰু ইয়াৰ এডেপ্টাৰ এডাল দিছে, আৰু কানেক্ট কৰিব পাৰিব। আপুনি যদি কানেক্ট কৰিবলৈ বিচাৰে, হেডফোন হয় কিবা হয়, আপুনি কানেক্ট কৰিব পাৰে তাত সুমিয়াই হেডফোন। এতিয়া বলক ষ্টেণ্ডটোত লগাওঁ আমি। ষ্টেণ্ডটো এনেকৈ কৰি লগাই চাই লওক। আপুনি এতিয়া ক'ৰবাত ৰখাই মেলি কথা ক'ব পাৰে। চাউণ্ড কোৱালিটিটো বহুত ভাল হয় ইয়াৰ। মই টেষ্ট কৰি দেখুৱাম।